হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জানো আহক ইউটিউব চেনেললৈ আহক পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় মুদ্ৰাৰ নোটত কোন চনৰ পৰা গান্ধীজীৰ ফটোখন ওলাল উত্তৰটো হৈছে 1996 চনত 2 নম্বৰ প্ৰশ্নটো হৈছে কোনটো জন্তুৱে 6 দিনলৈকে উশাহ বন্ধ কৰি থাকিব পাৰে উত্তৰটো হৈছে বিচিক 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ পোংগল এটা প্ৰধান উৎসৱ উত্তৰটো হৈছে তামিলনাডু 4 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ আটাইতকৈ পুৰণি পিজ্জা দোকানখন কোন দেশত অৱস্থিত উত্তৰটো হৈছে ইটালী নেপলছত অৱস্থিত 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম মহিলা IAS বিষয়াজনৰ নাম কি উত্তৰটো হৈছে আন্না ৰামজন মালহোত্ৰা 6 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ চকুৰ ওজন কিমান আপুনি জানেনে উত্তৰটো হৈছে 8 গ্ৰাম 7 নম্বৰ প্ৰশ্নটো হৈছে নাৰীৰ কোনটো ৰূপ সকলোৱে দেখা পায় কিন্তু স্বামীয়ে দেখা নাপায় উত্তৰটো হৈছে বিধৱা ৰূপ 8 নম্বৰ প্ৰশ্নটো হৈছে কোনটো জীৱই হুবহু মানুহৰ দৰে চিন্তা কৰে উত্তৰটো হৈছে ডলফিন 9 নম্বৰ প্ৰশ্নটো হৈছে প্ৰতি 2 মাহৰ মূৰে মূৰে মানুহৰ শৰীৰৰ কোনটো অংশ সলনি হয় উত্তৰটো হৈছে মানুহৰ ভুঁটো 10 নম্বৰ প্ৰশ্নটো হৈছে যৌৱনত সেউজীয়া বুঢ়া কালত ৰঙা হোৱা এই বস্তুবিধৰ নাম কি উত্তৰটো হৈছে জলকীয়া হেল্ল' বন্ধু বান্ধৱীসকল মোৰ নতুন ভিডিঅ'বোৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম